হেল্ল' গাইজ, বিউটি চিক্ৰেট উইথ সন্ধ্যা ৰাগিনী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এগৰাকী মহিলাৰ সৌন্দৰ্যৰ মূল আধাৰ হ'ল মহিলাগৰাকী চুলিকোছা। গতিকে আজি আমি হেয়াৰ কেয়াৰৰ ওপৰত এটি ভিডিঅ' আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। চুলি ধোৱাৰ সময়ত মন কৰিব যাতে চুলিৰ পৰা চেম্পুবোৰ ভালদৰে আঁতৰি যায়। চুলি ধোৱাৰ পিছত আৰু এটা কথা মন কৰিব যাতে চুলিখিনি মোহাৰোঁতে আপোনালোকে সদায় চুলিখিনি মোহাৰিবৰ কাৰণে কটন কাপোৰহে ব্যৱহাৰ কৰে। চুলিখিনি ধোৱাৰ পিছত আপোনালোকে হেয়াৰ চিৰাম লগাবলৈ একেবাৰে নাপাহৰিব। হেয়াৰ চিৰামে আমাৰ চুলিখিনিক বহুতো ধৰণৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। ইয়াৰ পিছতে মন কৰিব তিতা চুলি আপোনালোকে কেতিয়াও নফনিয়াব। তিতা চুলি ফনিয়ালে সাধাৰণতে চুলিখিনি ফাটিবলৈ আৰম্ভ কৰে। গতিকে এই কথাটো লক্ষ্য ৰাখিব। মহিলাসকলৰ আন এক প্ৰধান সমস্যা হৈছে উফি। উফি নোহোৱা কৰিবলৈ আপোনালোকে ভিডিঅ'টোত দেখুওৱা এইকেইটা টিপছ ব্যৱহাৰ কৰক। নেমুৰ ৰসৰ লগত দুফুটামান নহৰু দি তাত চুলিৰ গুৰিত ভালদৰে লগাই 3 ঘণ্টামানৰ পাছত আপোনালোকে চুলিখিনি ধুই দিয়ক। আপোনালোকে হয়তো জানে যে মেথি গুটি চুলিৰ বাবে অতি উপকাৰী। লগতে মেথি গুটিৰ লগতে নিমপাতো চুলিৰ বাবে অতি উপকাৰী বস্তু। কেঁচা মেথি গুটি আৰু কেইখিলামান নিমপাত লৈ পিনে আপোনালোকে প্ৰথমে কেৰাহী এখনত শুকানে ভাজি ল'ব। মেথি গুটি আৰু নিমপাতখিনি ভাজি হোৱাৰ পিছত আপোনালোকে মিক্সিত বা আপোনালোকে খুন্দনাত খুন্দি এইখিনি গুড়া কৰি ল'ব। মিশ্ৰণটো যেতিয়া তৈয়াৰ হৈ যাব তেতিয়া অন্য এটা বটলত আপোনালোকে অলপমান নাৰিকল তেল লৈ আপোনালোকে মেথি গুটি আৰু নিমপাতৰ খুন্দা গুড়িখিনি মিহলাই ল'ব। এই মিশ্ৰণটো আপোনালোকে ৰাতি শোৱাৰ আগত চুলিখিনিত ভালদৰে এপ্লাই কৰি ল'ব। মন কৰিব যাতে চুলিৰ গুৰিত ভালদৰে লাগে আৰু ৰাতিপুৱা চেম্পু আৰু কণ্ডিশ্যনাৰৰ সহায়ত আপোনালোকে মূৰটো ধুই ল'ব। ইয়াৰ পিছতে মন কৰিব ৰঙা জবা ফুল আমাৰ চুলিৰ বাবে অতি উপকাৰী। আপোনালোকে হয়তো এইটো কথাও গম পায়। ৰঙা জবা ফুলৰ পাত বা ৰঙা জবা ফুলৰ লগত এল'ভেৰা মিক্স কৰি আপোনালোকে চুলিৰ গুৰিত আৰু মন কৰিব চুলিৰ আগখিনিত ভালদৰে লগাই থ'ব 2.5 ঘণ্টা বা 3 ঘণ্টামানৰ বাবে। তাৰপিছত আপোনালোকে চুলিখিনি ভালদৰে ধুই দিব, কণ্ডিশ্যন কৰি ধুই দিব। আৰু আপোনালোকে কেনেকুৱা পালে এই টিপছটো লগাই আপোনালোকে মোক জনাবলৈ নাপাহৰিব। এল'ভেৰা আমাৰ স্কিনৰ লগতে আমাৰ চুলিৰ বাবেও অতি উপকাৰী। অলপমান এল'ভেৰাৰ লগত আপোনালোকে অলপ দৈ গাখীৰ মিক্স কৰি চুলিৰ গুৰিত লগাব আৰু মন কৰিব যাতে আমাৰ চুলিৰ আগটো থাকি নাযায়। চুলিৰ আগতো ভালদৰে এপ্লাই কৰিব আৰু এইটো প্ৰায় 3 ঘণ্টামান লগাই আপোনালোকে মূৰটো ধুই দিব। হেয়াৰ কেয়াৰৰ বাবে দিয়া ঘৰুৱা এই টিপছকেইটা আপোনালোকৰ কেনেকুৱা পালে মোক জনাব। আৰু লগতে এইটোও জনাবলৈ নাপাহৰিব যে আপোনালোকে এইকেইটা ব্যৱহাৰ কৰি কেনেকুৱা পালে। আৰু যদি কিবা আপোনালোকক মোক সুধিব লগা থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। ধন্যবাদ। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।